दोस्तों वेलकम टू माय सेकेंड चैनल प्रज्ञानज्योति ब्लॉग। हे दोस्तों আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেতিয়াহলে লাইক কৰিব, শেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। ভাদ মাহটো কৃষ্ণৰ জন্ম মাহ, যেহেতু আজি জন্মাষ্টমী। আপোনালোকক আজি দেখুৱাম আমাৰ পাপা ভাগৱত পাঠ কৰিব, যেহেতু আমাৰ গোসাঁই ঠাই এষ্টাৰকে আছে, সেইকাৰণে পাপাই ভাদ মাহত ভাগৱত পাঠ পঢ়ে পাপাই। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। পাপাই চাকি জ্বলাইছে চক, তাৰপিছত প্ৰাৰ্থনা গাব, তাৰপিছতে ভাগৱত পাঠ কৰিব। আপোনালোকক মই শুনাম, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। প্ৰাৰ্থনা এভাগ আগবঢ়াইছো। মই দুৰাচাৰকে ওলে তোমাৰ অপৰাধী নাৰায়ণ ক্ষমিও কহৰি লৈও পখিলো হেৰা হৰণ। হে কৃষ্ণ স্বামী তজু পাৱে আমি কেৱল হৰণ চাওঁ কৰা তেবেহে প্ৰভুৱে প্ৰাৰ্থনা কৰি হৈ গ'ল। এতিয়া ভাগৱত পাঠ কৰিব। আপোনালোকক মই শুনাম, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এতিয়া উদ্ধৱক দেখিলে গোপীশয় জলৈ যেন পদ্মহম বাদনা মণ্ডল জলমল কৱে কৰ্ণে মকৰ কুণ্ডল হিৰণ্যশ্যাম তনু পীত বস্তে দেখিয় শোভন কৃষ্ণৰ হাৰপ্য ইটো পাইলে কোন জন কৌৰহন্তে আইল কোনে পঠাইলে ইহাক উদ্ধৱক বেহিলে উৎসুকে গোপী যাক জানিল কৃষ্ণৰ এন্তে পৰম ভকত কৰিলে সৎকাৰ তাংক হোয়া অৱনত লজায়ে কৰিলে আতি হাস্য নিৰীক্ষণ পুছিলা কুশল বুলি মধুৰ বচন হে ৰাম কৃষ্ণৰ সন্দেশ বাত্ৰা আনি আছৈ জানি বিৰলক লাগি উদ্ধৱক মাতি আনি গৌৰৱে বখাইলা নিয়া বিচিত্ৰ আসনে তাংকে বেহি বখিল মস্তে গোপীগণে। আজি ভাগৱত পাঠ কৰি শেষ হ'ল। শেষত পাপাই প্ৰাৰ্থনা গাই সামৰিছে। কোটি কোটি ঘূৰ অপৰাধ
কৰো আমি দুৰাখয় হে হৰি মোক দাসহে ন মানি ক্ষমিও কৃপাময় হে হৰি মোক দাসহে ন মানি ক্ষমিও কৃপাময় ভাগৱতৰ শেষত এয়া প্ৰসাদ দিছে ভিডিঅ'টো ইমানেই মোৰ ইনষ্টাগ্ৰামৰ লিংকটো পাই যাব ভিডিঅ'ত সকলোৱে ফ'ল' কৰি ল'ব